জুবিন গাৰ্গ আৰু সেই অভিশপ্ত দ্বীপটো। প্ৰতিজন জুবিন অনুৰাগীৰ বাবেই অভিশপ্ত দ্বীপটোৱেই হৈছে ছিংগাপুৰৰ লাজাৰাছ দ্বীপ। ইতিহাসে মায়াবী ভৌতিক বুলি দাবী কৰা নিঃশব্দ মৃত্যুৰ দ্বীপলৈ লৈ যোৱা হৈছিল আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গক। এই দ্বীপৰ আছে এক ভয়ংকৰ ইতিহাস। ছিংগাপুৰৰ এই জলদ্বীপ এক জনশূন্য এলেকা। 19 শতিকাৰ পৰা লাজাৰাছ দ্বীপ ব্যৱহৃত হৈছিল কোৱাৰেণ্টাইন দ্বীপ হিচাপে। সেয়া আছিল সেই সময় যেতিয়া বাণিজ্যিক জাহাজেৰে বহিৰ্বিশ্বৰ সৈতে ছিংগাপুৰৰ সংযোগ বৃদ্ধি হোৱা আৰম্ভ হৈছিল। সেই জাহাজৰ মাজেৰেই দেশখনত প্ৰৱেশ কৰিছিল ভয়ংকৰ ৰোগ কলেৰা, প্লেগ, স্মলপক্স আদি। এই ৰোগবোৰৰ প্ৰসাৰ ৰোধ কৰিবলৈ সংক্ৰমিত লোকক মেইনলেণ্ডৰ পৰা পৃথক কৰি এই লাজাৰাছ দ্বীপত কোৱাৰেণ্টাইনত ৰখা হৈছিল। বহু সময়ত তেওঁলোকৰ চিকিৎসা সম্ভৱ নোহোৱাত তাতেই তেওঁলোকৰ মৃত্যু হয় আৰু সেই দ্বীপতেই তেওঁলোকক সমাধিস্থ কৰা হৈছিল, যাৰ ফলত ঠাইখন মৃত্যুৰ দ্বীপ বা শ্মশানথলীৰ দ্বীপলৈ পৰিণত হৈছিল। স্থানীয় লোকৰ মনত আজিও শিপাই আছে সেই ভয় আৰু শংকা। বিশ্বাস অনুসৰি যিহেতু এই দ্বীপত শতাধিক মহামাৰী ৰোগীৰ মৃত্যু হৈছিল আৰু তেওঁলোকক তাতেই সমাধিস্থ কৰা হৈছিল, গতিকে সেই ঠাই অশুচি আৰু অশুভ। আনকি বহু লোকে এই সাগৰৰ পানীকো বিষ বা অপবিত্ৰ বুলি গণ্য কৰে। বৰ্তমান এই দ্বীপ পৰ্যটনস্থলী হ'লেও আজিও বহন কৰি আছে মহামাৰী, মৃত্যু আৰু বিচ্ছিন্নতাৰ ভয়ংকৰ ইতিহাস।